তো গাইস আৰু এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো গাইস সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। আৰু এতিয়া মই যাই আছো আমাৰ কাষতে থকা অমিয়াপুৰ চকত পূজা আছে, তো তালৈকে ফাৰ্ষ্ট যাওঁ, তাৰ পৰাই কি কৰিব পাৰি ক'ত যাওঁ তাকে চাম বাৰু। আগে তালৈকে যাওঁ প্ৰথমে। তো পূজা চাবৰ ইচ্ছাই নাই, তথাপি হ'লেও যাম, কাৰণ মোৰ হৈ আছে অসুখ, মানে যোৱা 5 দিন মানে হ'ল জ্বৰ হৈ আছে। তো এতিয়াও কমপ্লিট ভাল পোৱাই নাই, মাতটো একদম পুৰা গেনগেনা হৈ আছে। তো ভালদৰে ভাল পোৱাই নাই, তথাপি হ'লেও পূজাটো চাবাই লাগিব, পূজা মেইন। তো গতিকে তালৈকে যাই আছোঁ আগে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এতিয়া ভিডিঅ' বনাই নাথাকোঁ, ডাইৰেক্ট তাতে লগ পাই আছোঁ দিয়ক। আৰু গাইজ ফাইনেলি আহি পালোঁ আমাৰ এইখনেই পূজা অমিয়াপুৰ চকত। তো বঢ়িয়াকৈ এতিয়া ভিতৰত যাওঁ, আৰু বহুত বেছি ভিৰ হৈ আছে, চাই লওক গাড়ীবিলাক আহি আছে, বহুত বেছি জাম হৈ আছে। আৰু গাইজ ফাইনেলি আহি গ'লোঁ দিয়ক। এইখনেই হৈছে আমাৰ দুৰ্গা পূজাৰ ৰভা, বঢ়িয়াকৈ দিছে, একদম মজা লাগছে। আৰু এইফালে আছে মূৰ্তিকেইখন, মই দেখাবলৈ চেষ্টা কৰিম বাৰু। আৰু মানুহবিলাক এতিয়া লাহে লাহে আহিব ধৰিছে। আৰু গাইজ ফাইনেলি আহি গ'লোঁ দিয়ক মূৰ্তিখনৰ ওচৰত, দুৰ্গা মাৰ। এতিয়া দুৰ্গা মাৰ আশীৰ্বাদ লওঁ, বঢ়িয়াকৈ একদম ফটা চটা লওঁ, লৈ কিনে লগ পাই আছোঁ দিয়ক। আৰু গাইজ সুন্দৰকৈ মা দুৰ্গাৰ আশীৰ্বাদ লৈ কিনে এইফালে অলপ ফুৰিব আহিছোঁ। এইফালে এটা চেলফি পইণ্ট বনাইছে, মানুহবিলাকে ফটো উঠাত ব্যস্ত হৈ আছে বৰ্তমান। আৰু গাইজ কথাটো হ'ল যে বহুত বেছি হাহাকাৰ হৈছে, যাৰ কাৰণে মোৰ মাতটো শুনা নাপাব, গতিকে এটা গান লগাই দিছোঁ, শুনি লওক। আৰু এইফালে উঠি আছে ওজাপালি। আৰু পূজা বুলি ক'বলৈ গ'লে ওজাপালি হৈছে মেইন, গতিকে বয়সস্থ ব্যক্তিসকলে বঢ়িয়াকৈ শুনি আছে সুন্দৰভাৱে। তো এইফালে ওজাপালি সেই গোৱাৰ লগে লগে আৰম্ভ হৈ গ'ল নাগাৰা নাম পৰিৱেশন। তো এইফালে নাগাৰা নাম ধৰি আছে। তো এতিয়া দেৰি নকৰি ইয়াৰ পৰা আৰু যাই আছোঁ বগল ৰোড চকক লাগি। তো তাতেও এখন পূজা আছে 1 কিলোমিটাৰ দূৰ ইয়াৰ পৰা। তো তালৈকে যাই আছোঁ দকতে। আৰু গাইজ দুৰ্গা পূজা মানে চাওমিন মেইন, গতিকে চাওমিনখিনি খাই লওঁ দক বঢ়িয়াকৈ। তো গাইজ বঢ়িয়াকৈ আমাৰ তাতে চালোঁ পূজা, আৰু এখন পূজা চাব যাই আছোঁ। আমাৰ চকৰ পূজাখনতকৈ প্ৰায় আৰু 1 কিলোমিটাৰ দূৰত আৰু এখন পূজা আছে, তো সেইখন পূজাও চাব যাই আছোঁ। ইফালে আছে ভাই, ভাইৰ লগত বঢ়িয়াকৈ যাই আছোঁ চাইকেল লৈ। আৰু ইফালে আহি পালোঁ, এইফালে লিখা আছে সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা বগল ৰোড চক। তো এইফালে আৰু পাঠক উঠি আছে বাৰু। তো সেইফালে কিবা কিবি ডেক'ৰেশ্যন কৰিছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক। আৰু এইফালে আহি কিনে মই এটা বস্তু দেখা পালোঁ, এটা বিশেষ বস্তু দেখা পাইছোঁ, চন্দ্ৰযান 3 বনাইছে, এইফালে দেখাই আছোঁ, চাই লওক। আৰু এইফালে কিছু সময় পিছতে আৰম্ভ হ'ব একক নৃত্য প্ৰতিযোগিতা। তো এইফালে চেয়াৰ টেয়াৰগিলা বঢ়িয়াকৈ পাৰি দিছে, আৰু অলপ পিছতে আৰম্ভ হ'ব। 2 hours later. তো এইফালে আৰম্ভ হৈ গ'ল একক নৃত্য প্ৰতিযোগিতা। এইফালে কণমানিটি একদম বঢ়িয়াকৈ নাচি আছে সুন্দৰভাৱে। তো চাই লওক।
তো এইফালে ডেন্স চাই খাই আছোঁ ৰোল। তো বঢ়িয়াকৈ লৈ লৈছোঁ এটা ৰোল। তো খাই লওঁ দক। তো গাইছ যোৱাকালি পূজা চাই আহোঁতে বহুত বেছি ৰাতি হ'ল, যাৰ কাৰণে ভিডিঅ'টো এণ্ডিং কৰা নহ'ল। তো ভিডিঅ'টো আছিল এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত বেছি জ্বৰ হৈ থকাৰ কাৰণে ভালদৰে ভিডিঅ' বনাবও পৰা নাই। তো মাতটো কেন কেনে হৈ আছে, তো হ'লেও চাই দিব দিয়ক।